নমস্কাৰ, মই বিকাশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, কামৰ ব্যস্ততাৰ মাজতে অন্যান্য কিবা প্ৰব্লেমছটো সেইবিলাক আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। তো আজি মানে বহুত আমি কালি যোৱা ৰাতি প্লেন কৰিলোঁ যে আমি এফালে ওলাই যাওঁ বুলি। তো এইফালে লগত আছে নৱ। তো আমি দুইটা গৈ আছোঁ আজি এফালে। তো ক'ত গৈ আছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো। মানে কালি ৰাতি সোনকালে অহা প্লেন কৰিছোঁ, ৰাতিপুৱা সোনকালে উঠি যাম। কিন্তু আজি এতিয়া সময় হৈ গ'ল প্ৰায় 12টা। ৰ'দো মানে এনেকুৱা ভীষণ দিছে নহয়, চব নাই আপোনালোকে ইয়াত সাংঘাতিক ৰ'দ দিছে। তো বাকী বাছৰ কাৰণে ৰখি আছোঁ। তো এইফালে ATM, সেই ATMত আছে। মজা ফিল আহিছে ATMৰ ভিতৰত আহি আছে আৰু এনেকৈ আমি সেই বাছত উঠি পেলানি আমি দুইটা গৈ আছোঁ বৰ্তমান। মানে কি হ'ল কেছটো, আমি যাব লাগিছিলে ডাইৰেক্ট বাছ পালোঁহেঁতেন, KSRTC ডাইৰেক্ট বাছ পালোঁহেঁতেন। ডাইৰেক্ট বাছত নগৈ আমি লোকেল বাছত উঠিলোঁ। লোকেল বাছখনে কি কৰিলে, আমাক মানে গাঁৱে ভূঞে লৈ গৈ আছে। ধৰি লওক কেনেকৈ ক'ম এতিয়া, মানে আমি ধৰি লওক ডিমাপুৰ টু গোলাঘাট গৈ আছোঁ। ডিমাপুৰ টু গোলাঘাট গৈ থাকোঁতে হঠাৎ বালিপথাৰ পাৰ হৈ আমাৰ ধৰি লওক কি বুলি কয় ফুলবাৰীয়েদি সোমাই এইফালে চেলখাটি হৈ মানে এইফালে মানুহ উঠাই গৈ আকৌ জপৰাজানেদি ওলাই আকৌ ধৰি লওক গোলাঘাট ফালে গৈ আছে, তেনেকুৱা টাইপ কৰি দিলে। এনেকৈ আহি সেই হাইৱে ওলালোহি। তো মানে অলপ দেৰি হ'ল আৰু KSRTC যোৱা হ'লে তাত যেনিবা সোনকালে গৈ পালেহেঁতেন। প্ৰায় আধা ঘণ্টামান লেট হ'ল। সেনেকৈ গৈ আছোঁ হাইৱেদি বৰ্তমান। বাবা ভোলেনাথ লগত আছে যেখন দেৰি হোৱাৰ কোনো আশংকাই নাই। নিশ্চয় সোনকালে গৈ পাম, সুকলমে ঘৰ পামহি। আৰু এইখনৰ চাওক না, ইমান ডাঙৰ স্কুল হয়। এটিকেলি ST জোচেফ পাব্লিক স্কুল। ডাঙৰ, কিন্তু বহুত ডাঙৰ হয় স্কুলখন। মানে 2 ঘণ্টা জাৰ্ণি কৰি আহি বৰ্তমান ইয়াত পাইছোঁ হাউচ বোটৰ ওচৰত। মানে এইডোখৰতে সন্মুখতে বোটকেইখনো দেখি আছোঁ। নহ'লে এইটো বাছষ্টপৰ কাষতে এখন চাহ দোকানতে সোমাই দিলে চাহ অলপ খাই লৈছোঁ। মানে বাছত আহি টোপনি লাগিছে, সেইটো মানে চাহকে খাই লৈছোঁ প্ৰথমে। বাকী চাই থাকক। আৰু এইফালে আমি চাহ খাই থকা দোকানৰ সন্মুখত শিলেৰে তৈয়াৰী 2টা মূৰ্তি, মাক আৰু সন্তানৰ। আৰু গাইছ সেইটো ফাইনেলি যিটো বেক ৱাটাৰ ৰূপে বিখ্যাত মানে নলাটো। তো এইফালে সেই আগতো জাহাজবিলাক খাৰা হৈ আছে। তো এইবিলাকে হাউচ বোটবিলাক বেক ৱাটাৰ মানে কি হয়, এইফালে আপোনাৰ এই পানীবোৰ মানে সাগৰৰ পৰা বেক হৈ আছে। মই ইমান ভালদৰে বুজাব নোৱাৰিবও পাৰিছোঁ, কিন্তু মানে কি সেই আগলৈ সাগৰখন আছে, সেই সাগৰৰ ফালৰ পৰা এই পানীখিনি বেক হৈ আহে বুলি কয়। তো এইফালে চাইডে বোটবিলাক আছে। ডিম্পুত আহে তাহাঁতে এনেকুৱাবিলাক বোটতে সিহঁতে বুক কৰি লৈছিলে। আমি এতিয়া বুক নকৰোঁ, যিহেতু খন্তেক সময়ৰ কাৰণে আহিছোঁ। সেইটোতে বোটবিলাক চলে। তাৰপৰা এইফালে আমি আগলৈ এতিয়া বোটত উঠিবলৈ গৈ আছোঁ। আগলৈ যাব লাগিব, প্ৰায় 10 মিনিট খোজে যাব লাগিব। তো তালৈকে গৈ আছোঁ, একেবাৰে তাত লগ পাম। ওপৰত চাওক, গোটেই চৰাই এখন অসংখ্য চৰাই। কি চাই নাজানো, ওপৰত ধৰিব পৰা নাই। কাউৰী ন? কাউৰী হয়, গোটেই কা হৈ আছে। বোটত উঠিবলৈ দুইটা বোট বিচাৰি ফুৰিছোঁ, পোৱা নাই। আগলৈ গৈ থাকোঁচোন। বোট বিচাৰিছোঁ মানে কি হ'ল কেছটো, এই যে চাইডে যিমান বোটবিলাক দেখিছে এইবোৰ চব হাউচ বোট হয়। মানে আমি যদি লওঁ এইবিলাক বোট বা 4,000, 5,000, 6,000 মানে তাৰ ওপৰত যাব লাগিব। তো খন্তেক সময়ৰ কাৰণে যিহেতু আহিছোঁ, তো আমি ইমান দাম দি কেলৈ লওঁ। আৰু এইফালে আহি ফাইনেলি মানে সেই বোট ষ্টেণ্ডটো পালোঁহি। সেই ৰাস্তাৰ কাষতে বোট ষ্টেণ্ডটো। এইফালে এইখন এখন বোট যাব মানে আগলৈ। এইখন হ'ল চৰকাৰী। এইবিলাকত আপোনাৰ বেছি ভাড়া নালাগে, খুব বেছি 60-70 টকা বা 100 টকাৰ ভিতৰত হৈ যাব। তো এইখন এখন আহি আছে। এইখন চৰকাৰী নহয়, এইখনো এনেকৈ প্ৰাইভেটকৈ লোৱা নেকি ছেকেণ্ড। মানুহ তাতো কম দেখিছোঁ। আৰু এইখন চৰকাৰী বোট সেইফালৰ পৰা আহিছে। তো এইফালে চক মানুহ কিমান ভিৰ লাগিছে ইয়াত। ৰৈ চাইহে আছোঁ, ইমান মানুহ ভিৰ মানে যাবলৈ মন যোৱা নাই। আৰু কেছটোতে অকণমান লেটো হৈ আছে। তাকে দুইটাই ডিছকাছ কৰি আছোঁ, কি হয় জানো, যাব পাৰোঁনে নোৱাৰোঁ। মানে কেছটো কি হ'ল, আমি যোৱা কথা আছিলে এইখন বোটত। মানে এইখনত নাযাওঁগৈ আৰু, ইয়াত ইমান মানুহ ভিৰ, লগতে মানে দেৰি হ'ব। আমি এতিয়া আকৌ আগলৈ 20 এখনলৈ গৈ আছোঁ, বজাৰ 20খনলৈ। তাৰপিছত আৰু এটা টাৱাৰ আছে, তালৈকে গৈ আছোঁ। গুচি আহিলোঁ আমি, তাত নগ'লোঁ বোটত। মানে বোটত যোৱাটো যাম, আকৌ তাত নামি পেলাই আকৌ ৰখি পেলাই আকৌ আহিব লাগিব। মানে আকৌ বোটৰ কাৰণে ৰৈ থাকিব লাগিব। সেইটো কাৰণে তালৈ নগ'লোঁ, বহুত দেৰি হৈ যাব। এতিয়া টাইম অলম'ষ্ট 3টা বাজি পাৰ হৈ গ'ল। তাৰপৰা আকৌ এতিয়া গৈ আছোঁ লাইট হাউচ বুলি কয়। তাৰপৰা মানে সাগৰখন ধুনীয়াকৈ দেখি পাইছোঁ। তাৰপৰা তালৈকে গৈ আছোঁ, তাৰপৰা আকৌ গৈ যাম বিচলৈ।
আৰু গৈ আছে এইফালে সাগৰখন চাওক, সেইফালে সাগৰখন আৰু এইফালে আমি ৰাস্তাইদি গৈ আছোঁ। তো এতিয়া সাগৰত নেনামো, ব্ৰিজখনত নেনামো, তো আগলৈ গৈ আছোঁ। লাইট হাউচটোৰ পৰা আহি লওঁগৈ প্ৰথমে, ব'লক তালৈ গৈ থাকোঁ। তো এইফালে ৰেলগেট আছে, ৰেলগেটৰ পৰা সোমাই এইফালে এইটো দেখি আছে আপোনালোকে লাইট হাউচটো, তালৈকে গৈ আছোঁ। একদম ওপৰলৈকে উঠি যাম, ওপৰত উঠি যাম। তো তাৰ আগত এইফালে দেখা যাম ধুনীয়া, এইফালে ছোৱালীকেইজনী মানে ল'ৰা ছোৱালীজনী পেইণ্টিং কৰি আছে ধুনীয়াকৈ। তো মজা লাগিছে মানে পেইণ্টিংখিনি, চব ৱাল পেইণ্টিং। একচুৱেলি মজা এক্টিং কৰিছে। তামোলৰ ঢকাত যিটো আমি টানি পেলাই খেলিছিলোঁ যে, অঁ সেই পেইণ্টিংটো মজা। মানে এইবোৰ পেইণ্টিং দেখিলে ল'ৰালি গাঁৱলৈ মনত পৰি যায়। আচলতে কি সুমধুৰ দিনবিলাক আছিল সঁচাকৈ। ঢকুৱাখনত উঠি আগফালে বাই হওক বা দাদাই হওক টানি লৈ যায়, সঁচাই ভাল লাগে। আৰু এয়া হ'ল ফাইনেলি লাইট হাউচৰ সন্মুখভাগ। মানে সন্মুখভাগ পাইছোঁহি আমি, তাৰপৰা লাহেকৈ ভিতৰলৈ সোমাই যাম আৰু মানে পূৰা এক্সাইটেড হৈ আছোঁ আৰু ওপৰলৈ যাম, ওপৰৰ পৰা সাগৰখন চাম। বেছি সময় দিয়া নাই, 30 মিনিটছ দিছে, ওপৰতটো 10 মিনিট অনলি। তো আহি ফাইনেলি পাই গ'লোহি লাইট হাউচ। তো লাইট হাউচৰ তলত বৰ্তমান এইফালে চাওক প্ৰকাণ্ড লাইট হাউচটো, এইফালে চাওক এইয়া কিমান ডাঙৰ। এই ওপৰলৈকে গৈ আছোঁ, এইফালেদি এণ্ট্ৰি আছে, এইফালেদি সোমাব লাগিব। তো 4 ৰাউণ্ডে পাই তলৰ পৰা দেখুৱাইছোঁ ৰ'বা, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা, মানে গোটেইখন মজা লাগিছে আৰু। এইফালে আমি দুটা ইয়াত আহি থাকোঁতে আমাৰ অসমতে থকা, আগতে অসমত আছিলে বোলে। তো এইফালে বাইদেউ দুগৰাকী পালোঁ, এইজন নেকি দাদা? অঁ এইফালে দাদা এজন। তো বাইদেউ মালদ্বীপত থাকে, মানে গোটেই ফেমিলি নহয় ফেমিলি ট্ৰিপ এটা লৈ আহিছে ইয়াত ফুৰিবলৈ। তো মই মধুৰিতু হয়, মই চাকৰি কৰোঁ মালদ্বীপত, ইয়াত ফুৰিব আহিছোঁ কেৰেলা। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। দাদা আপোনাৰ ভাল লাগিছে। আচলতে এনেকৈ লগ পাই গ'লো ঘপককৈ, অসমীয়া মানুহ। অসমীয়া যোৰহাটত আছিলে। আচ্ছা দাদা বোলে যোৰহাটত আছিলে। মোৰ ঘৰ হেৰি কাৰ্বি আংলং গৈছে। অঁ মানে গোলাঘাট কাৰ্বি আংলঙৰ বৰ্ডাৰ বুলিব পাৰি আৰু। কাৰ্বি আংলং অঁ মেইনলি কাৰ্বি আংলং হয়। অঁ এইটো আপোনালোকক বস্তু এটা দেখুৱাই আছোঁ, মই নাজানো কিন্তু মই ট্ৰাই কৰিছোঁ দেখুৱাবলৈ। এই বস্তুটো মানে এই মৌৱে ঘৰ সাজিছে, মানে মৌ মাখিয়ে। কিমান ধুনীয়া লাগিছে সঁচাকৈ। ওপৰত দুফালে দুটা ঘৰ সাজি থৈছে, ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। আমি এতিয়া লাহে লাহে ওপৰলৈ গৈ আছোঁ, ওপৰত উঠি এইফালে নৱভাইটি আহি আছে, এইফালে পিছে পিছে লাহে বহুত ওপৰত উঠিব লাগিব এতিয়া, এনেকৈ টাউন হয়। ওপৰলৈকে গৈ আছোঁ, কেইটা ৰাউণ্ড মাৰিব লাগিব ঠিকান নাই মানে। এই যে চিটটো অকণমান ডাঙৰকৈ দিব লাগিছিলে, বহলকৈ, তেতিয়া ভাল লাগিলে। মানে কি হয় এতিয়া ক্ৰছ হ'বলৈ দিগদাৰ হৈছে, যদি ওপৰৰ পৰা মানুহ আহি থাকে। মই তলৰ পৰা ওপৰলৈ গৈ আছোঁ, মানে ক্ৰছ হওঁতে দিগদাৰ হয়। আমাৰ লেখীয়া ক্ষীণমিন মানুহ মানে ধুনীয়াকৈ পাৰ হৈ যাম, কিন্তু শকতাবত আহিলে মানে পূৰা চেপ্টা লগাই থৈ যায়গৈ মানে। ভাগৰ লাগি হৈছে। বিদ্যা কৈছোঁ ভাগৰ লাগিছিলে, কিন্তু বহুত ভাগৰ লাগিছে। উঠিয়াতে মানুহ ভিৰ হৈ আছে। তাৰপৰা এইফালে দেখিলোঁ অকণমান ৰাউণ্ড গেটত স্পেচ এটা আছে, মানে কি ইয়াত হয়তো এনেকৈ সোমাই পেলাই আমি যদি মই চাওঁ, এনেকৈ এইফালে এখন খিৰিকী আছে, খিৰিকী দি এইফালে অকণমানকৈ দেখে। তাৰপৰা আকৌ এইটো জিৰণি কোঠা বুলি ক'ব পাৰি আৰু। তাৰপৰা এইফালে আকৌ এইফালে অলপকৈ দেখে। ভাগৰ লাগি গ'ল, কিন্তু বিদ্যা জজটো আছে বাৰু, জজ নথকা নহয়। ফুৰিবলৈ আহিছোঁ দেখোন, দেখুৱাবলৈ আহিছিলোঁ, কিন্তু তথাপিতো ভাগৰ লাগে দিয়কচোন। ইমান দূৰ ওপৰত উঠি আহিলোঁ, একেবাৰে ওপৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। ফাইনেলি সেইটো ক্ষণ, ইয়াত এতিয়া উঠিব লাগিব। ইয়াত উঠি পেলানি এই সৰু ফুটা দিয়ে দি নিগনি পাৰ হৈ যাব লাগিব মানে। তো তাৰপিছত নাযায় চাব, কি ধুনীয়া লাগিব নহয়। তাৰপিছত চাব ওপৰৰ পৰা ভিউ চাব। তাৰপিছত এতিয়া মই উঠো মোৰ পাল, তো মোৰ পৰা ক্ষীণ মিনিট পটককৈ হৈ যাব। টিকলি মানুহ পিটিককৈ সোমাই দেখিলেই নহয়, দেখোন পালোহি। তো ওপৰৰ পৰা ফাইনেলি ভিউ চক। এইফালে তলত সাগৰখন, এইটো এটা হাইৱে গৈ আছে।
যিটো হাইৱে'দি আমি সাগৰৰ কাষেৰে আহি আছিলোঁ তো সেইটোৱে হাইৱে'টো। তাৰপৰা এইফালে আহি ইয়াত বৰ্তমান একদম টপত ওপৰৰ পৰা আমি বৰ্তমান সাগৰখন চাই আছোঁ, ধুনীয়াকৈ এনজয় কৰি আছোঁ। এইফালে সেউজীয়া পৰিৱেশৰ লগতে ডাঙৰ ডাঙৰ বিল্ডিংবোৰ, সেইটো আগত এটা ছুইমিং পুল হয়। তো চাওক সঁচাই কি ধুনীয়া লাগিছে, ধুনীয়া লাগিছে দেই সঁচাই, বহুত ভাল লাগিছে। ওপৰৰ পৰা ধুনীয়াকৈ হাৱা মাৰি আছে। উঠি আহোঁতে গৰম লাগিছিলে যদি এতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা খাই আছোঁ ইয়াৰ টপ। আৰু এইফালে চাওক সেইখন গেটখন, যিখন গেটেদি আমি সোমাই আহিছিলোঁ। তো এনেকৈ সোমাই একদম ওপৰ পাই গ'লোহি আহি। ওপৰৰ পৰা কিন্তু ধুনীয়া লাগিছে দেই। এইফালে ৰাস্তা, সেইটো ট্ৰেইনৰ আলি হয়। তাৰপৰা এয়া চাওক পেইণ্টিং কৰা, আমি য'ত আহোঁতে পেইণ্টিং কৰি আছিলে যে ছোৱালীকেইজনীয়ে, তো সেয়া পেইণ্টিং কৰা। ইফালে এইটো ট্ৰেইনৰ আলি, ট্ৰেইন চিৰি। এইফালে ট্ৰেইনো ষ্টেচন আছে অলপ আগত গৈ পেলানি, আলাপূজা নামেৰে। তো আপোনালোক আহিলে ট্ৰেইনেদিও আহিব পাৰে। তো এয়াই আৰু মজা লাগিছে সঁচাকৈ আহি পেলানি। এইফালে চাওক আপোনালোক এক ৰাউণ্ড দি দিওঁ আপোনালোকক, সম্পূৰ্ণকৈ 4 ৰাউণ্ডটো ঘূৰাই দিওঁ এপাক। বহি আছোঁ সন্মুখত প্ৰাকৃতিক সৌন্দৰ্য, এইফালে সাগৰ, ভাল লাগিছে মানে। চাইলেণ্ট খালি পূৰা, মানুহবোৰ একদম চাইলেণ্ট হৈ আছে চব। সাগৰখন কওক কিবা এটা, কেনেকুৱা লাগিছে মানে এনজয়, কেনেকুৱা মজা এনজয় কৰি আছোঁ হয় নাই? ধুনীয়া নেচাৰেল, ধুনীয়া পৰিৱেশ। ইয়ালৈ আহিলে মনবিলাক এনেই যেন যিমান দুখ থাকিলেও যেন পাহৰি যোৱা হ'ব। সঁচাকৈ আকৌ দুখৰ মাজতো সুখ বিচাৰি পোৱা হয় বুলি কয় যে, এনেকুৱা লাগি আছে ইয়াত। ধুনীয়া লাগিছে, ভাল লাগিছে। চাই থওঁ আকৌ এতিয়া এই সাগৰ ব্ৰিজখনলৈ গৈ আছোঁ। এইফালে ব্ৰিজখন আছে, তো সেই ব্ৰিজলৈ গৈ আছোঁ আমি গোটেইকেইটা নহয়, আমি দুইটা। চাই থওঁ তো অলপ দেই তাত থাকিলোঁ, ওপৰৰ পৰা ধুনীয়া ভিউবিলাক এনজয় কৰিলোঁ অলপ দেই। তাৰপিছত এতিয়া তললৈ নামি গৈ আছোঁ। এতিয়া বৰ্তমান ব্ৰিজলৈ গৈ আছোঁ, যিখন আলাপৰা ব্ৰিজ হয়। তো তালৈকে গৈ আছোঁ, ব্ৰিজত গৈ আকৌ যিখন ওপৰৰ পৰা ব্ৰিজখন গৈ আছিলোঁ, তো তালৈ গৈ আছোঁ। তাৰপৰা আকৌ অলপ দেই এনজয় কৰোঁগৈ। আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে, ভাল পাব নিশ্চয়। এই উঠা নমাটো বৰ কঠিন, কিন্তু লিফ্ট দিব লাগিছিলে ন? হা লিফ্ট দিয়া মজা লাগিলে নেকি? জনামত ক'বলৈ পাহৰিলোঁ, আমি ইয়াত তলত চেণ্ডেল খুলি থৈ যাওঁ। আমি বুলিয়ে নহয়, সকলোৱে ইয়াত চেণ্ডেল খুলি থৈ যায় তলত ওপৰলৈ উঠোঁতে। হা কিটো? লাইট হাউচৰ এইখন বৰ্ডখন আপোনালোকে চাই লওক। ইয়াত টাইম টেবুল লিখা আছে, প্লেনছ অফ কিবা কিবি লিখা আছে, আপোনালোকে চাই লওক, নিজে পঢ়ি লওক ভালদৰে। মেপ অফ কোচিন লাইট হাউচ ডিষ্ট্ৰিক্ট। ইয়াত মানে হেৰিবিলাক আছে, কি বুলি কয় আপোনাৰ, টুৰিষ্ট প্লেচবিলাক দিয়া আছে নেকি। এনাৰ্জিটো কমি আছে বাৰু অলপ, নকমা নহয়। তথাপিতো মানে নেচাৰেল যিটো ইয়াৰ মানে ভিউ, যিখিনি ভিউ, তো সেইখিনি চোৱাৰ লগে লগে এক্সট্ৰা এটা এনাৰ্জি আহিছে। সেইটোৱে এক্সট্ৰা এনাৰ্জি আহি গৈছে, মানে ভাল লাগিছে। সেইটো কেনেকৈ আহি গৈছে নিজে গম মানে ভিউটোৰ কাৰণে আহিছে একচুৱেলি ক'বলৈ গ'লে। সেইটো চাওক।